মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ দৰ্পণ অসম ইউটিউব চেনেলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছো। আশা কৰো সকলোৱে ভালে আছা। তো মই আজি তোমালোকৰ পাঠ্যপুথিত থকা এখন কবিতা, যিখন কবিতাৰ নাম হল মোৰ দেশ, আৰু এই কবিতাটোৰ কবি হল কবি হীৰেণ ভট্টাচাৰ্য। এই কবিতাটোৰ বিষয়ে আলোচনা কৰিম। মোৰ দেশ মানে মোৰ নিজৰ দেশ, অৰ্থাৎ যিখন দেশত আমি বসবাস কৰি আছো। ঠিক আছে। হীৰেণ ভট্টাচাৰ্যৰ জন্ম হৈছিল 1932 চনত। কত হৈছিল? যোৰহাটত। তাৰপিছত তেওঁৰ দেউতাকৰ নাম আছিল তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃৰ নাম আছিল স্বৰ্ণলতা ভট্টাচাৰ্য। ঠিক আছে। তাৰপিছত আহিল যে মোৰ দেশ কবিতাটোৰ কবি কোন। মানে এইবিলাক হল কবিৰ পৰিচয়ৰ কোশ্চিন। মই ডাইৰেক্ট দি দিছো একবাৰে, তোমালোকৰ যাতে কোনো অসুবিধা নহয়। মানে ইনসাইড কোশ্চিন বিলাক যিবিলাক পৰীক্ষাত বেছিকৈ আহে। মোৰ দেশ কবিতাটোৰ কবি কোন যদি আহে পৰীক্ষাত কি লিখিবা? হীৰেণ ভট্টাচাৰ্য। তাৰপিছত আহিল যে হীৰেণ ভট্টাচাৰ্যক কি কবি হিচাপে জনা যায়, নাইবা হীৰেণ ভট্টাচাৰ্যক অসমীয়া সাহিত্য জগতত কি কবি বুলি জনা? সুগন্ধি পখিলাৰ কবি, নাইবা সুগন্ধি পখিলাৰ কবি কোন? সুগন্ধি পখিলাৰ কবি হল হীৰেণ ভট্টাচাৰ্য। জন্ম আৰু মৃত্যুৰ চনটো, জন্মৰ চনটো অলৰেডি কলো মই 1932 অৰ্থাৎ 1932, আৰু মৃত্যু চনটো হল 2012 চন। তাৰপিছত আহিল যে কবি হীৰেণ ভট্টাচাৰ্য কোনখন কবিতা পুথিৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল? কোনখন? শইচৰ পথাৰ মানুহ, এই কবিতা পুথিখনৰ বাবেই সাহিত্য একাডেমি বঁটা। এতিয়া যদি কোশ্চিন কৰে আহে পৰীক্ষাত যে যে হীৰেণ ভট্টাচাৰ্যৰ কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা পাইছিল? লিখিলা শইচৰ পথাৰ মানুহ। আৰু যদি আহে যে শইচৰ পথাৰ মানুহ কবিতা পুথিখনৰ বাবে হীৰেণ ভট্টাচাৰ্য কি বঁটা পাইছিল? সাহিত্য একাডেমি বঁটা পাইছিল। নাইবা হীৰেণ ভট্টাচাৰ্যৰ দুখন কবিতা পুথিৰ নাম লিখা। কি লিখিবা? এটাতো শইচৰ পথাৰ মানুহ। চোৱা এই কবিতা পুথিখনৰ বাবে কিমানটা কোশ্চিন হয়? 3টা কোশ্চিন, হয় নে নহয়? আৰু যদি 2টা আহে তেতিয়াহ'লে এইটোতো লিখিবাই শইচৰ পথাৰ মানুহ, আৰু ইয়াতে আছে ৰুদ্ৰ কামনা তোমাৰ বাহি, সুগন্ধি পখিলা। এইটো মনত ৰাখিবা, কাৰণ সুগন্ধি পখিলা মনত ৰাখিলে আৰু ডাবল বেনিফিট, হয় নে নহয়? কাৰণ হীৰেণ ভট্টাচাৰ্যৰ কোনখন কবিতা পুথিৰ বাবে সাহিত্য একাডেমি বঁটা পাইছিল? শইচৰ পথাৰ মানুহ। নাইবা শইচৰ পথাৰ মানুহ কবিতা পুথিখনৰ বাবে হীৰেণ ভট্টাচাৰ্য কি বঁটা পাইছিল? সাহিত্য একাডেমি বঁটা পাইছিল। হীৰেণ ভট্টাচাৰ্যৰ দুখন কবিতা পুথিৰ নাম, এটা লিখিলা শইচৰ পথাৰ মানুহ, আনটো হল সুগন্ধি পখিলা। কাৰণ যদি আহে যে অসমীয়া সাহিত্য জগতত হীৰেণ ভট্টাচাৰ্য কি কবি বুলি কোৱা হয়? সুগন্ধি পখিলাৰ কবি। নাইবা সুগন্ধি পখিলাৰ কবি কোন? কোন? হীৰেণ ভট্টাচাৰ্য। চাইছানে কিমানটা কোশ্চিন হল? এনেকুৱা টাইপ প্ৰশ্ন পৰীক্ষাত বেছিকৈ আহে। আৰু শব্দৰ অৰ্থবিলাক মই দি দিছো একেবাৰে, আৰু তোমালোকৰ যাতে এইবিলাক চোৱাৰ পিছত বা এইবিলাক পঢ়াৰ পিছত এক্সট্ৰাকৈ আৰু বুক পঢ়াৰ কোনো দৰকাৰ নাই। ঠিক আছে। বুকৰ যি ইম্পৰ্টেন্ট বস্তু আছে গোটেইকেইটা মই দি দিছো ইয়াতে। 100% কমন পাবা এভৰি এক্সাম। শব্দের অৰ্থটো চোৱা। ঐশ্বৰ্য মানে বিপুল ধন সম্পত্তি, এটা লিখিলেই হল। 2টা আছে। কল ৰোল অৰ্থাৎ কলৰৱ বা উখল মাখল। কল ৰোল কলে বুজি নাপায় ষ্টুডেন্টে, কল ৰক কলে বুজি নাপায়, অলপ টাফ লাগে, কিন্তু ইজি টাইপ দি দিছো চোৱা। উখল মাখল, আৰু ইয়াৰে আৰু ইজি কৰি দিছো। আনন্দ আৰু উৎসৰ বাবে সৃষ্টি হোৱা উচ্চ স্বৰৰ শব্দক কল ৰব বুলি কোৱা হয়। যেনে বিহুৰ বতৰৰ চৰাইৰ কল ৰবে মন ৰঙীন কৰি তোলে। ঠিক আছে। পৰাণ মানে প্ৰাণ, এটাতো বুজিয়ে পোৱা। প্রাচুর্য মানে উভৈনদী হৈ থকা অৱস্থা অৰ্থাৎ আধিক্য। সুবাস মানে ভাল গন্ধ, সুগন্ধি, সুৰভি, যেনে আমি পারফিউম সারফিউম লগাও। এতিয়া চোৱা পাঠভিত্তিক কোশ্চিন বিলাক কি আছে। প্ৰথম কোশ্চিনটো যে হীৰেণ ভট্টাচাৰ্যৰ জন্ম কত হৈছিল? যোৰহাটত হৈছিল, ফাৰ্ষ্টতে কৈছো আমি। তাৰপিছত হীৰেণ ভট্টাচাৰ্য সম্পাদনা কৰা 2খন কাকতৰ নাম চিত্ৰবন আৰু মনন। দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে? দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনিছে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ, অৰ্থাৎ ৰাতিপুৱাৰ যি সৌন্দৰ্য মেইনলি ক'ব গ'লে। যিকোনো কবিতাই হওক, কবিতা এটাৰ মূল ভাৱটো যদি আমি ভালকৈ বুজি পাওঁ তেতিয়াহ'লে বাকী বস্তুবিলাক আমাৰ ইমান পঢ়াৰ প্ৰয়োজন নাই, বাকী কোশ্চিন। কাৰণ কবিতাৰ মূল ভাৱ এটা ভালকে জানিলে
বা সামাৰি ভালকে জানিলে বাকী বস্তুবিলাক আমি পায়ে যাম, প্ৰশ্নৰ এনচাৰ বিলাক ব্যাখ্যা আহিলেও পাৰিবা। যিকোনো কোশ্চিন ভিতৰৰ পৰা আহে, যিবিলাক পাঠ ভিত্তিক কোশ্চিন চাবা ইয়াতেও আছে। মূল ভাৱটো আমি পঢ়াৰ পিছত ধুনীয়াকৈ বুজি পাম সেইবিলাক কোশ্চিনৰ এনচাৰ নিজে নিজে কৰিব পাৰি। লগতে সকলোৱে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটো শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা আৰু ছাবস্ক্ৰাইবো কৰিবা যদি ভিডিঅ'বিলাক চাই ভাল লাগে নেক্সট ভিডিঅ' পোৱাৰ কাৰণে। আৰু তোমালোকৰ 9 যিহেতু সেইকাৰণে মই ফেচ ভিডিঅ' নিদিও, বিশেষকৈ ক্লাছ 10, 11 আৰু 12ৰ কাৰণে ফেচ ভিডিঅ' বিলাক বনাই আছো। গতিকে যেহেতু তোমালোকে ক্লাছ 9 একো অসুবিধা নাই, মই 100% নোটছে দিছো, কিন্তু মোৰ ফেচটো দেখা নাপাবা ডাইৰেক্টলি, কিন্তু 100% কমন পাবা, ঠিক আছে, সেইটো গ্যাৰান্টি আছে। মূল ভাৱটো চোৱা, মোৰ দেশ কবিতাটোৰ কবি কোন? যে মোৰ দেশ কবিতাটোৰ মূল ভাৱ, যে ফাৰ্ষ্টত কি লিখিব লাগিব, যে মোৰ দেশ কবিতাটোৰ কবি হল কবি হীৰেণ ভট্টাচাৰ্য। লিখিলা দাৰি চেঞ্জ। সুগন্ধি কবি হীৰেণ ভট্টাচাৰ্য দেৱৰ মোৰ দেশ নামৰ কবিতাটি এটি স্বদেশ প্ৰেমমূলক কবিতা। স্বদেশ প্ৰেম মানে নিজৰ দেশক ভাল পোৱা, তেনেকুৱা টাইপৰ এটা কবিতা। মোৰ দেশ হীৰেণ ভট্টাচাৰ্যৰ এক সুন্দৰ স্বদেশ প্ৰেমমূলক কবিতা। আৰু এই মোৰ দেশ কবিতাটো হীৰেণ ভট্টাচাৰ্যৰ এটা সুন্দৰ স্বদেশ প্ৰেমমূলক কবিতা, অৰ্থাৎ নিজৰ দেশক কবিয়ে কেনেকৈ ভাল পাইছে সেই কথাবিলাক এই কবিতাটোৰ মাধ্যমত ধুনীয়াকৈ প্ৰকাশ কৰিছে। এই কবিতাত কবিয়ে নিজৰ দেশৰ প্ৰতি থকা গভীৰ ভালপোৱা আৰু নিজৰ দেশৰ প্ৰতি থকা গভীৰ ভালপোৱা কেনেকুৱা আছিল, লগতে শ্ৰদ্ধা আৰু একাত্মবোধ মিন্স মিলা প্ৰীতি, সকলৰ লগত কেনেকুৱা মিলা প্ৰীতি আছিল, অতি আন্তৰিকতাৰে মানে অতি মিলা প্ৰীতিৰে প্ৰকাশ কৰিছে। আন্তৰিকতা মিন্স মানুহৰ লগত যোনটো আন্তৰিকতা, মৰম স্নেহ ভালপোৱা। কবিয়ে নিজৰ দেশক প্ৰাণ আৰু গানৰ উৎস বুলি অভিহিত কৰিছে। আৰু কবিয়ে নিজৰ দেশখনক প্ৰাণ আৰু গানৰ উৎস বুলি অভিহিত কৰিছে। তেওঁৰ প্ৰতিটো কাম আৰু চিন্তাৰ মাজত দেশৰ সইজ সোণোৱালী ভৱিষ্যতৰ সপোন লুকাই আছে। আৰু কবিয়ে দেশৰ কাৰণে যি চিন্তা কৰিছে, গোটেইবিলাক দেশৰ কাৰণে ভাল ভাল চিন্তা কৰিছে, যাতে দেশখন আৰু ফিউচাৰত গৈ আৰু ভাল হয়, সোণোৱালী হয়। সকলো মানুহে যাতে মিলা প্ৰীতিৰে চলিব পাৰে, আন্তৰিকতাৰে চলিব পাৰে, যিকোনো কাম যাতে সকলোৱে মিলা প্ৰীতিৰ মাধ্যমত কৰিব পাৰে, তেনেকুৱা ধৰণৰ চিন্তা কবিয়ে কৰিছে। তাৰপিছত যে তেওঁৰ জীৱন আৰু যৌৱনৰ প্ৰতিটো মুহূৰ্ততে সেই সপোনবোৰেই কলৰল ধ্বনি হয়। আৰু তেওঁৰ জীৱন আৰু যৌৱনৰ প্ৰতিটো মুহূৰ্তেই সেই সপোনবিলাকেই কবিক যেন অতি আনন্দিত কৰি তোলে, কলৰৱ মানে উৎসাহিত, উখল মাখল। কবিয়ে বহু দেশ ভ্ৰমণ কৰিছে, কবিয়ে বহু দেশত গৈছে, আমি সকলোৱে জানো, কবিতাটো পঢ়িছো। গতিকে বহু বন্ধুৰ লগতো সময় কটাইছে। কিন্তু কবিয়ে বহু দেশত গৈছে, বহু দেশত কবিয়ে মানুহৰ লগত, ফ্ৰেণ্ডৰ লগত বা বন্ধু বান্ধৱীৰ লগত সময় কটাইছে। কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা আকৌ পাহাৰৰ তলত, যে বিভিন্ন ঠাইত গৈছে, মানুহৰ লগত মিলিছে, ফুৰিছে। কিন্তু কবিয়ে আকৌ কি কৰিছে, নিজৰ যোনটো শেষ যাত্ৰা, সেই যাত্ৰাটো আকৌ বা শেষ ঠিকানাটোৱে হল নিজৰ দেশ। অৰ্থাৎ আমি যতেই নাযাওঁ কিয় ফুৰিবলৈ, কিন্তু এটা নিৰ্ধাৰিত সময়ৰ কাৰণে আমি যাওঁ, 4 দিন, 5 দিন, 10 দিন, 1 মাহ, 2 মাহ, কিন্তু আকৌ আমি নিজৰ দেশলৈ উভতি আহো। আৰু সেইটোৱে হল আমাৰ শেষ ঠিকানা। বা কবিয়ে সেইটোৱে কৈছে যে তেওঁৰ বাবে নিজৰ দেশেই সকলো যাত্ৰাৰ শেষ ঠিকানা। নিজৰ দেশৰ বুকুৰ সমতেই তেওঁ ভাল পোৱাৰ আনন্দ আৰু জীৱনৰ নতুন অৰ্থ বিচাৰি পাইছে। কবিতাটোত কবিয়ে দেশৰ প্ৰতি থকা তেওঁৰ গভীৰ দায়বদ্ধতাৰ কথাও প্ৰকাশ কৰিছে। আৰু এই কবিতাটোত কবিয়ে কি কৰিছে, নিজৰ দেশৰ প্ৰতি থকা যি দায়িত্ব, সেই দায়িত্বৰ কথাটোও কবিয়ে প্ৰকাশ কৰিছে এই কবিতাৰ মাধ্যমত। তাৰপিছত আৰু কি কৈছে, তেওঁ দেশৰ বাবে জীয়াই আছে আৰু দেশৰ বাবেই মৰণকো সাৱটি লবলৈ সাজু। কবিয়ে কি কৰিছে, দেশৰ বাবে জীয়াই আছে আৰু দেশৰ কাৰণে যদি নিজৰ জীৱনটো দিব লগা হয়, প্ৰাণ ত্যাগ কৰিব লগা হয়, তথাপি কবিয়ে সাজু হৈ আছে। তেওঁ নিজকে দেশৰ বনুৱা, হালোৱা আদি সকলো শ্ৰেণীৰ মানুহৰ মাজত এজন বুলি গণ্য কৰিছে। আৰু তেওঁ নিজকে কি কৰিছে, দেশৰ বনুৱা, হালোৱা
আদি সকলো শ্ৰেণীৰ মানুহৰ মাজৰে এজন বুলি তেওঁ মানি লৈছে। তেওঁ অনৈক্যৰ মাজত অনৈক্য মানে মিলা প্ৰীতি নথকা মানুহবিলাকৰ, আৰু ঐক্য মানে মিলা প্ৰীতি থকা। যে অনৈক্যৰ মাজত ঐক্য আৰু বিৰোধৰ মাজত, বিৰোধ মানে যে বেলেগ বেলেগ বিভ্ৰান্তিৰ সৃষ্টি কৰা, এইবিলাকৰ মাজত সংহতি সম্ভাৱনা হৈ জীয়াই থাকিব বিচাৰে। মানে সকলোৰে লগত মিলা প্ৰীতিৰে কবিয়ে জীয়াই থাকিবলৈ বিচাৰে। কবিতাটোৰ শেষৰ ফালে কবিয়ে আকৌ কৈছে পুত্ৰ মিত্ৰ সকলোকে চিনি পোৱাৰ কথা কৈছে আৰু বিশ্বাসেৰে তেওঁলোকৰ অন্তৰ জয় কৰাৰ কথা কৈছে। যে কোনোবাই বেয়া পাওক কোনোবাই ভাল পাওক, যে সকলোৰে লগত কবিয়ে আন্তৰিকতাৰে থাকিব বিচাৰিছে, সকলোৰে মন বা সকলোৰে অন্তৰ জয় কৰিব বিচাৰিছে। তেওঁ শান্তিৰ চৰাই নিজৰ ভঁৰালৰ এমুঠি ধান আৰু পৰাণত গান, মানে এটা গান দি আদৰিব বিচাৰিছে। যে মানুহক কি কৰিব বিচাৰিছে? তেওঁ শান্তিৰ চৰাই, অৰ্থাৎ সেই মানুহবিলাকক কি কৰিছে? তেওঁৰ ভঁৰালৰ পৰা এমুঠি ধান আৰু পৰাণৰ কাৰণে এটি গান দি তেওঁলোকক আদৰিব বিচাৰিছে। কাৰণ ইয়াৰ বাহিৰেতো কবিৰ আৰু একো নাই, আৰু কিবা যে দিব মানুহবিলাকক একো নাই। গতিকে কবিয়ে নিজৰ দেশক এক কললিত সপোন উত্তাল তৰংগ বুলি কৈছে, এক আনন্দিত কবিয়ে, যে কবিয়ে নিজৰ দেশক এক কললিত সপোনৰ উত্তাল তৰংগ, তৰংগ মানে ঢেউ, যোনটো তৰংগ মানে একচুৱেলি ঢেউ বুজায়, যোনটো চাপোজ নদীৰ যেনেকুৱা ঢেউবিলাক সেনেকুৱা এটা তৰংগ বুলি কোৱা হৈছে। তৰংগ মানে ঢেউ বুজায় একচুৱেলি। কললিত সপোনৰ উত্তাল তৰংগ মানে এই যে কবিৰ যি কল্পনা কৰিছে, কবিয়ে যি ভাবিছে, নিজৰ দেশৰ কাৰণে যি যি বস্তু ভাবিছে, সেইটো লৈ কবিয়ে যেন আনন্দিত হৈ আছে। যি তেওঁ গভীৰৰ পৰা গভীৰতালৈ আৰু আদৰ্শৰ কঠিন পৰ্বতলৈ লৈ যায়। আৰু এইদৰেই কবিতাটোত কবিয়ে স্বদেশ প্ৰেমৰ এক বলিষ্ঠ আৰু আৱেগিক ছবি ফুটি উঠিছে। এইদৰে কবিয়ে এই মোৰ দেশ কবিতাটোত এই স্বদেশ প্ৰেমৰ কথা কৈছে, আৰু তেওঁ নিজে কেনেকৈ আৱেগিক হৈছে এই কথাবিলাক এই কবিতাটোৰ মাধ্যমত ধুনীয়াকৈ প্ৰকাশ কৰিছে। বুজি পালা? আৰু তোমালোকৰ যোনটো পৰীক্ষা হাফ ইয়াৰলিয়ে হওক বা এনুৱেলে হওক, তাতে কিন্তু মূল ভাৱ থাকে, অৰ্থাৎ চামাৰি থাকে। দুটা দিয়ে, তাৰে পৰা হয়তো এটা লিখিব লাগে, আৰু এটা লিখিলেই 4 মাৰ্কস। বুজি পালা নে নাই? গতিকে চামাৰিটো ভালকে পঢ়িবা, পঢ়ি পেলাই ধুনীয়াকৈ বনাই লিখিবলৈ যত্ন কৰিবা বা চেষ্টা কৰিবা। কাৰণ জাৰি নাপালে তিনিটো পাবা। ব্যাখ্যা চোৱা কি দিছে? অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহিত সম্ভাৱনা হৈ মই আছো। যে ব্যাখ্যা লেখাৰ নিয়মটো আগতে শিকাই দিছিলো, যে উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হীৰেন ভট্টাচাৰ্যৰ মোৰ দেশ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এইটোতো গ'ল। তাৰপিছত আহিল যে সংগতি, যে উক্ত কবিতাফাঁকিৰ মাজেৰে কবিয়ে দেশত শান্তিৰ বাতাবৰণ সৃষ্টি কথা কৈছে, নাইবা উক্ত কবিতাফাঁকিৰ মাজেৰে কবিয়ে দেশৰ শান্তিৰ বাতাবৰণ সৃষ্টিৰ কথা কৈছে। লিখিলা। তাৰপিছত সেই দুটা লাইনে কি কি কথা কব বিচাৰিছে সেইকেইটা লিখি দিলে হৈ যায়। কি কি কৈছে? যে আমাৰ দেশ ভাৰতবৰ্ষখন বহু জাতিক আৰু বহু ভাষিক দেশ। যে আমাৰ দেশত বিভিন্ন জাতি ধৰ্মৰ মানুহে বসবাস কৰে, আৰু প্ৰতিটো জাতি ধৰ্মৰ ভাষাবিলাক বেলেগ বেলেগ। বিভিন্ন জাতি ধৰ্মাৱলম্বী লোকৰ বাসস্থান। ভাৰতবৰ্ষৰ উন্নতিৰ প্ৰধান অন্তৰায় হল অনৈক্য আৰু বিৰোধ। কবিয়ে দেশৰ প্ৰতিজন বনুৱা, হালোৱা, ৰণুৱাক একত্ৰিত মানে একাকৃত, মিলাপ্ৰীত, একত্ৰিত সকলোৱে যাতে একেলগে মিলাপ্ৰীতিৰে, যিহেতু আমি পাইছো বিভিন্ন জাতি ভাষিক মানুহ আছে, বিভিন্ন জনজাতিৰ মানুহ আছে, গতিকে সকলোৱে যাতে মিলাপ্ৰীতিৰে একেলগে চলিব পাৰে, একত্ৰিত হৈ একতাৰ দলেৰে বান্ধি ৰাখিবলৈ প্ৰয়োগ কৰিছে। দেশৰ ঐক্য সংহতি আৰু সম্প্ৰীতিৰ তেওঁ সদা সচেতন প্ৰহৰী স্বৰূপ। তাৰপিছত চোৱা নেক্সট। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কহে কহে, সেই সপোনবোৰ কলৰৱ। কবিয়ে আৰু কি কব বিচাৰিছে এইবাৰ চোৱা, যে উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি বা উক্ত কবিতাফাঁকি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য দেৱৰ দ্বাৰা ৰচিত মোৰ দেশ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। এইখিনি লিখিলেই হ'ল। উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে স্বদেশ প্ৰেমৰ
কথা প্ৰকাশ কৰিছে। যে উক্ত কবিতাভাগিৰ জৰিয়তে কবিয়ে কি নিজৰ দেশখনক কেনেকৈ ভাল পাইছে সেই কথাকে প্ৰকাশ কৰিছে। কিন্তু তথাপিও প্ৰেম নামটো শুনিলে ভাল লাগে, হয় নে নহয়? প্ৰেম, কিন্তু বাস্তৱ জীৱনত যে প্ৰেম বুলিলে খালি বৰ্তমান যুগত আমি যিবিলাক বুজি পাওঁ সেইটো প্ৰেম নহয়। প্ৰেম মানে আমি মা দেউতাৰ লগতো ভাল পোৱা কৰিব পাৰো, ভাইটি ভন্টিৰ লগতো ভাল পোৱা হ'ব পাৰে, মানুহৰ লগতো হ'ব পাৰে, যিকোনো হ'ব পাৰে, ডাঙৰৰ লগত সৰুৰ লগত, মিলা প্ৰীতি যোনটো একচুৱেলি। কিন্তু আমি বাস্তৱ জীৱনত প্ৰেম মানে এটাই বুজি পাওঁ, উদাহৰণস্বৰূপে ক'ব গ'লে যোনটো বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড, হয় নে নহয়? কিন্তু এইটো ভুল ধাৰণা। আৰু তোমালোকে এতিয়া সৰু ল'ৰা ছোৱালী ক্লাছ 9ত পঢ়া, গতিকে এইটো বয়সত এডোলেসেন্স পিৰিয়ড খুবেই বেয়া কাল মানৱ জীৱনৰ 4টা ষ্টেজৰ ভিতৰত। এই এডোলেসেন্স পিৰিয়ডত বেছিভাগ ল'ৰা ছোৱালীয়ে প্ৰেমত পৰি যায়। গতিকে এইবিলাকৰ পৰা সদায় আঁতৰত থাকিবা, দূৰত থাকিবা। আৰু জীৱনত যদি সুখী থাকিব বিচাৰা খালি জীৱনত এই প্ৰেমটো নকৰিবা, নহলে জীৱন বৰবাদ হৈ যাব। বুজি পালা? সেইকাৰণে সকলোৱে বি কেয়াৰফুল, সদায় সতৰ্ক হৈ থাকিবা আৰু এই সময়ত বেছি সতৰ্ক হৈ থাকিব লাগিব, বোথ বয়েজ এণ্ড গাৰ্লছ। কাৰণ এই পৃথিৱীখনত আমি সকলোৱে এবাৰেই আহিছো, এবাৰেই গুচি যাম। এবাৰ গুচি যোৱাৰ পিছত পুনৰ এই পৃথিৱীখনলৈ কেতিয়াও উভতি আহিব নোৱাৰো। গতিকে যিকেইদিন জীয়াই থাকো আমি হাঁহি ধেমালিৰ মাজত জীয়াই থাকিবলৈ চেষ্টা কৰিম, যাতে কোনেও যাতে দুখ প্ৰকাশ নকৰে। আৰু যদি কোনোবাই ইমান দিনত দুখ কৰি চাই কি লাভ হৈছে? একো লাভ হোৱা নাই, খালি কষ্টই। গতিকে যিকেইদিন জীয়াই থাকা হাঁহি ধেমালিৰ মাজত জীয়াই থাকা। কষ্ট কিয় কৰি কি লাভ? কষ্ট কৰি কি লাভ হ'ব? বুজি পালা? চোৱা এতিয়া কবিয়ে নিজৰ দেশখনক প্ৰাণ দি ভাল পায় বা প্ৰাণ ভৰি ভাল পায়, এইটো লিখি দিয়া হ'ল যে কবিয়ে নিজৰ দেশখনক বহুত ভাল পায় বা বহুত ভাল পাইছিল। তেওঁৰ প্ৰতিটো কথা কামৰ মাজত দেশৰ প্ৰগতিৰ বাৰ্তাই প্ৰকাশ পায়। আৰু তেওঁৰ জীৱন যৌৱন দেশৰ বাবে অৰ্পণ কৰিছে। দেশখনৰ সোণালী ভৱিষ্যতৰ সপোন কবিৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি আছে। অৰ্থাৎ কবিয়ে মানে সকলো ঠাইতেই বিয়পি আছে, এনেকৈ লিখি দিবা। কবিতা ফাঁকিৰ মাজেৰে কবিৰ স্বদেশ অনুৰাগ ফুটি উঠিছে। অৰ্থাৎ কবিতা ফাঁকিৰ মাজেৰে কবিৰ স্বদেশ প্ৰেমৰ কথা ফুটি উঠিছে, লিখি দিবা ইয়াতে। স্বদেশ অনুৰাগ একে কথা, টাপ লাগিলে কবিতা ফাঁকিৰ মাজেৰে কবিয়ে স্বদেশ প্ৰেমৰ কথা ফুটি উঠিছে। তাৰপিছত লিখা চোৱা, কবিতাটোৰ কবি দেশ প্ৰেম স্বদেশ, কবিতাটোৰ কবি স্বদেশ প্ৰেমৰ স্বৰূপ কেনেদৰে? কবিতাটোৰ কবি কবিতাটোত কবিৰ স্বদেশ, কবিতাটোত কবিৰ দেশ প্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজায়। যে মোৰ দেশ কবিতাটিত এটি স্বদেশ প্ৰেমমূলক কবিতা। কবিৰ বাবে নিজৰ দেশখন গানতকৈ প্ৰাণতকৈ অপন। যে গান বা প্ৰাণতকৈ নিজৰ প্ৰাণতকৈ অপন। তেওঁৰ প্ৰতিটো কামতেই দেশখনৰ প্ৰগতি বাৰ্তা লুকাই থাকে। তেওঁৰ শৈশৱ আৰু যৌৱনৰ অতিবাহিত কৰা দেশখনক প্ৰতি সদায় দায়বদ্ধ। সেয়েহে তেওঁৰ দেশৰ ৰনোৱা বনোৱা সলোৱা অৰ্থাৎ শ্ৰমিক শ্ৰেণীটোৰ লগত মিলি থাকিছে বা মিলি পৰিছে কোনে? কবিয়ে। সকলোকে যাতে ঐক্য আৰু সম্প্ৰীতিৰ দলেৰে বান্ধিব পাৰে তাৰ বাবে অহৰহ যত্ন কৰিছে বা চেষ্টা কৰিছে। কবিয়ে বিভিন্ন দেশ বিদেশ ভ্ৰমণ কৰিছে যদিও সকলোৰে ওপৰত নিজৰ দেশৰ স্থান। এই যে বিভিন্ন দেশত গৈছে যদিও কবিও বহুত মানুহৰ লগত মিলিছে, কিন্তু তথাপিও নিজৰ সেই স্থানটোৱে অৰ্থাৎ নিজৰ দেশ আকৌ ঘূৰি আহিব লাগে। এনেদৰে কবিতাটিত কবিৰ স্বদেশ প্ৰেম ফুটি উঠিছে। অৰ্থাৎ এই যে কবিতাৰ মূল ভাৱটো যে আমি পঢ়িলো ফাৰ্ষ্টত চামাৰি, তাৰ পৰাই বস্তুবিলাক পাই আছো। প্ৰতিটো ঋতুয়ে কবি কি দি যায় বুলি কবিতাটোৰ উল্লেখ কৰিছে। যে প্ৰতিটো ঋতুয়ে কবিক দি যায় আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে। জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে। শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে কি দিছে? শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে দিছে
ভঁৰালৰে মুঠি ধান আৰু পৰাণৰে কটি গান। সমাৰ্থক শব্দ এইবিলাকতো পাৰাই বেছিভাগ তোমালোকে ৰাইমছ, যোনটো একে একে নাম। দেশ, দেশক আৰু কি বুলি ক'ব পাৰি? ৰাষ্ট্ৰ, ৰাজ্য। কাম, কৰ্ম, কাৰ্য। কলৰল, কলৰৱ অৰ্থাৎ কোলাহল, উখল মাখল। সাগৰ, সমুদ্ৰ, সিন্ধু। সপন, স্বপ্ন। বন্ধু, মিত্ৰ বা সখা। শেষ, অন্ত, অৱসান। সম্ভাৰ, সামগ্ৰী বা বস্তু। শইচ মানে শস্য বা খেতি। বুকু, বৃক্ষ, হৃদয়। তৰংগ, ঢৌ, লহৰ। কল্লোল মানে ডাঙৰ ঢৌ, কোলাহল অৰ্থাৎ এই যে এটা কিবা এটা কথা পাইছে যে কল্লোল মোৰ সেই তৰংগ অৰ্থাৎ ডাঙৰ ঢেউ। কল্লোল মানে ডাঙৰ, তৰংগ মানেও ঢৌ বা লহৰ। বিপৰীত শব্দ, সপন, দিঠক। দেশ, বিদেশ। জীৱন, মৰণ। পাহাৰ, ভৈয়াম। তাৰপিছত ঐক্য, অনৈক্য। সংহতি, বিৰোধ। শয়ন, জাগৰণ। বিশ্বাস, অবিশ্বাস। পুত্ৰ, মিত্ৰ। আশা কৰো সকলোৱে লেচনটো ভালকে বুজি পাইছা, আৰু মোৰ এনেকুৱা প্ৰতিটো ভিডিঅ' পোৱাৰ কাৰণে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। আৰু ইয়াতকৈ ভাল ভাল ভিডিঅ' পাবা তোমালোকে ক্লাছ 10ত যেতিয়া উঠিবা, কাৰণ 10ত তোমালোকৰ কি হ'ব, প্ৰিভিয়াছ 8 ইয়াৰৰ কুৱেশ্যন পেপাৰ সলভ উইথ 100% নোটছ। ঠিক আছে, থেংক ইউ ষ্টুডেণ্টছ, ভালকে পঢ়িবা।